গাইজ ওয়েলকাম টু মাই ফার্স্ট ব্লগ আৰু আজিৰ ব্লগটোত আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা মানে এটা শিৱ মন্দিৰ তো সেইটো শিৱ মন্দিৰত মানে আজি যাম বুলি ভাবিছোঁ যিহেতু শাওনৰ মাহ চলি আছে আৰু সেই মন্দিৰটোকো মই যাই পোৱা নাই আজি প্ৰথমবাৰ যাম আৰু আপোনালোকক চবখিনি দেখুৱাম মন্দিৰটোত কি আছে আৰু এইফালে আমাৰ মিন্ময় আছে তো মিন্ময় আৰু মই যাই আছোঁ তো চবখিনি আপোনালোকক দেখুৱাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি কোনোবাই নতুনকৈ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো ব্লগ যাবালৈকে ব্লগ আমি পাই গ'লো আমাৰ মন্দিৰ তো এইখন মেইন গেট তো ভিতৰলৈ যাই আছোঁ আপোনালোকক দেখুৱাই আছোঁ তো বলক গাইজ এইটো হৈছে মেইন শিৱ মন্দিৰটো যিটোৰ কথা কৈছিলোঁ আমি প্ৰথমতে তো গাইজ এইটোৱে মেইন শিৱ মন্দিৰটো আৰু মন্দিৰটো মানে এইখিনি মানে গাইজ মন্দিৰটোৰ এইখিনি হৈছে মেইন নাম প্ৰসংগ হোৱা ঠাই মানে মন্দিৰটোৰ ওচৰতে মানে এডাল গছ আছে সেই গছডাল মানে গাইজ 200 বছৰ আগৰ গছ আৰু গছডাল মানে গাইজ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট আৰু মানে এছিয়াৰ মানে 2 নম্বৰ মানে গছ তো গছডাল মানে গাইজ চাওকচোন আপোনালোকে কিমান ডাঙৰ গাইজ গছডাল তো মানে ক'ব গ'লে ৱৰ্ল্ডৰ ভিতৰত বহুত ডাঙৰ ফাইনেলি আপোনালোকক দেখুৱালৈ মেইন গছডাল আৰু লগতে মন্দিৰটো দেখালৈ তো এইখিনি আছিল ভিডিঅ'টো তো আপোনালোকে যদি কেতিয়াবা আহিব খোজে এই মানে মেইন গছডাল আৰু যিটো মেইন মন্দিৰটো যদি কেতিয়াবা আহিব খোজে তো আহিব পাৰিব পাঁচলাৰ পৰা অলপ আহিব লাগে অলপ গাঁৱৰ ফালে তো এইখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু মোক যদি ইনষ্টাগ্ৰাম ফ'ল' কৰিব খোজে আইডিটো ডেছক্ৰিপশ্যনত দিয়া আছে তো ফ'ল' কৰি লওক তো নেক্সট ভিডিঅ'ত লগ পাইছোঁ তাহলে বাই বাই